हेलो गाइस আজি মানে বহুত দিনৰ মই লং ভিডিও এটা বনাব বুলি মানে ওলাইছো আজি মানে বহুত দিনৰ পৰা লং ভিডিও বনোৱাই নাই এনেকুৱা মানে কনটেন্ট সন্টেন্ট নাই পুৰা তাৰপা মানে আজি লং ভিডিও আজিকালি মানুহে মানে চাবলৈ মন নকৰা হ'ল বা সেইকাৰণে শৰ্ট ভিডিওবোৰ দি থাকো শৰ্ট ভিডিও মানে ধুনীয়াকৈ মৰমটো দিয়া আপোনালোকে ভাল লাগে তাৰপা এনেকৈ মানে লং ভিডিওবোৰ নিদিয়া হ'ল সেইকাৰণে তো আজি ভাবিছো জেগালৈ যাওঁ মানে মজা জেগা মানে এতিয়া অসমত এতিয়া বগেনভিলা ওচৰত এটা নতুনকৈ ট্ৰেণ্ডত আহিছে হাজাৰ ফুলা বতৰ দেখিব পাইছে হাজাৰ এইটো ফুলাই আছে তাৰপা এটা কেছটো মানে এনেকুৱা কি হ'ল এতিয়া আমি মানে জেগা এটা চাবলৈ যাওঁ তো আজাৰতে মানে আজাৰ আছে আমাৰ ঘৰৰ ওচৰতে মানে মানুহে বহুত জেগাটো চিনি নাপায় মানে আমি মানে আগতে চাইকেল লৈ যাওঁ সৰু থাকোঁতে তাৰপৰা এতিয়া পটককৈ জেগাটোৰ কথা মনত পৰিলে এটা জেগাটোলৈ যাম তো কেনেকুৱা মানে আজাৰ চাজাৰ ফুলিছে চাগে তাত ৰাস্তাটো বেয়া একদম বৰষুণকৈ গ'ল তাৰপৰা এতিয়া ৰ'দ দিছে এতিয়া আমি যাবলৈ লৈছোঁ তো চাই থাকিব এতিয়া কেনেকুৱা চাদিয়া জেগাটোলৈ গৈ থাকি মানে ফুলিছে নাই নাজানো কিন্তু মই এতিয়া ফুলিব লাগে আৰু এতিয়া গৈ থাকোঁ এতিয়া আমি যাম আৰু লাহেকৈ ধন্দালৈ ৰখি আছোঁ ধন্দাও যাব মানে তাৰপৰা আৰু এটা যাব ওচৰ এটা এতিয়া কি হ'ল মানে মোৰ গাটো বৰ ঠিক নহয় মানে এইকেইদিন মানে আজি এইকেইদিন পৰা গৰমটো বেছি পৰিছে কাৰণে ফেন লৈ থাকোঁতে এটা চৰ্দি হৈ গৈছে বা ভিডিঅ'টো বনাম বুলি আজি যাম বুলি ভাবিছে কিন্তু বৰষুণ দিলে আকৌ বৰষুণ দিলেও যোৱাই নহ'বই সেইকাৰণে আজি পিল্টা খাই পুৰা বিন্দাছ আহি গ'লোঁ বস্তুতে চাওক আপোনালোকে মানে হেৰি মেকুৰী পালি জগিলে চব মেকুৰী পালি গাইছ উল্টা হৈ দিলে বে একো নাই গাইছ মোৰ মানে মই লেতেৰা চৰ্দি এটা লাগি আছে আজি মানে কমেডি নিউজটো কৰিব নোৱাৰিম ন মই ইমান বহুত দিনৰ পৰা মানে ব্লগ নবনাই মানে এইবোৰ কেলা অভ্যাসটো গুচি গ'ল মানে মোবাইলটো কেলা মুখা গ'লে মানে কথাহে ওলোৱা নাই আজি এতিয়া বনাম আৰু যি হয় যি নহওক বোলো লং ভিডিঅ' বনাই নাচায় মানুহে কাৰণে বনাবলৈও মন নাযায় কেলা ভিউজ যদি আপুনি ইমান দীঘলকৈ 20 মিনিটৰ ভিডিঅ' এটা বনাই যদি ভিউজ যদি 20টা পায় কেলা বনাবলৈ মন নাযায় সেইকাৰণে শ্বৰ্ট ভিডিঅ'বোৰ ধুনীয়া ভিউজ গৈ আছে কাৰণে শ্বৰ্ট ভিডিঅ'কে বনাই থাকোঁ কমেডি ভিডিঅ' মানে সেইবোৰ বেছি আপোনালোকে মৰম দিয়ে ন তো বলক এতিয়া লাহেকৈ যাওঁ আৰু ধন্দা ৰেডি হৈছেনে চাই লওঁ ঠিক আছে তেতিয়া গৈ থাকিম আৰু একদম পূৰা ৰাস্তাত লগ পাইছোঁ দেই গাইছ এনে গৈ থাকোঁ আৰু ধুনীয়াকৈ আমাৰ ধন্দা আহি গ'ল পূৰা বিন্দাছ ধন্দাই বাইক চলাব মই এটা ভিডিঅ' বনাই এতিয়া মানে গোপৰ ছেটআপটো নাই যে সেইকাৰণে আমাৰ এতিয়া মানে এনেকৈ বনাব লাগিব আৰু দেয়া গাইছ আজি পূৰা একদম চৰ্দি লাগি গৈছে এতিয়া বলক গৈ থাকোঁ ये गाइस लेट्स गो ये আমি একদম ৰাস্তাত আহি পাই গ'লো তেতিয়া আমি এইফালে মানে আমাৰ গৈ আছোঁ আমাৰ ঘৰে যাব লাগে আমাৰ লগত এতিয়া আহি আছে পুৰা বিন্দাছ এতিয়া আমি পুৰা গৈ আছোঁ বিন্দাছকৈ আমাৰ লগত আহি আছে এইকেইটা আমাৰ এইটো ৰাইডিঙৰ গ্ৰুপটো আহি আছে পুৰা ডেঞ্জাৰকৈ আমি গৈ আছোঁ বলক এতিয়া মানে আমাৰ ইয়াত ছানছেট হ'ব পুৰা আমাৰ ইয়াত মানে চবতে হ'ব আমাৰ ইয়াত মানে দেখি মানে ধুনীয়াকৈ বেটটো চাব ৰঙা ধুনীয়া লাগিব ভিউটো সেইকাৰণে আমি পিছফালে আহিছোঁ পুৰা দেখিব বেছি পইচা দিছে ভিউটো কেনেকুৱা পাইছে আপোনালোকে জনাব তো এতিয়া মানে মেইন জেগাটো পাবলৈ আছে এতিয়া আৰম্ভ হৈছে তো এতিয়া কেঁচা ৰাস্তা থাকিব পুৰা ৰাইডিং আহি আছে আমাৰ টেঙাৰে ভিডিঅ' দেখি পাইছে টেঙাৰে গাটো বেয়া মানে এনেকুৱা ফাষ্টা হোৱা নাই সেইকাৰণে গাটো বেয়া
মানে জেগাটো পাইছোঁগৈ আৰু ৰাস্তাটো বহুত বেয়া মানে একদম পথাৰৰ মাছ আপোনাৰ ভিউটো চেক কৰক কেনেকুৱা চালে ভিউ এটা দি আছে পথাৰৰ মাছ এইবোৰ হাবি ডেঞ্জাৰ পানী আছে এইফালে আজা আকৌ ফুলিছে আৰু মানে আমি মেইনলি সেই আজা চাবৰ কাৰণে এতিয়া মানে ধেৰ আজা আছে আজা ফুলিছে দেখিছে ধুনীয়া ধুনীয়া আজা লেটছ গো গাইছ এতিয়া আমি গৈ থাকোঁ ব'লক ধুনীয়া লোকেশ্যনৰ মাজে মাজে এই ধুনীয়া ৰাস্তাৰ মাজে মাজে ধুনীয়া লোকেশ্যন বোলে আমি ফাইনেলি আহি ফাইনেল লোকেশ্যন পাই গ'লো চাহৰ ৰখাই ল'বলৈ চাহৰ ৰখানে পাগল এইকেইটা স্কুললৈ যাব এতিয়া এতিয়া ফাইনেল লোকেশ্যনটো চাই লওক আপোনালোকে চক পূৰা আমি ফাইনেল লোকেশ্যনত আহি গ'লোঁ ধন্দা হৈ গ'লোঁ এইকেইটা মানে ৰ'দ এটা আগলৈ গুচি গ'ল এতিয়া মানে এইটো ফাইনেল লোকেশ্যন নহয় ফাইনেল লোকেশ্যনটো মানে অকণমান দূৰ আছে তো এতিয়া আমি ফাইনেল লোকেশ্যন গুচি যাওঁ টেঙাটো দেখি যাওঁ ভিডিঅ'ত দেখিয়ে লাগে মোক সেইটা দি দে ডাইলগ এটা দি দে আজি ডাইলগ এটা দি দে ডাইলগ দেখিছে এতিয়া আমি মেইন লোকেশ্যনলৈ গৈ আছোঁ পূৰা বিন্দাছ ৰ'ব আপোনালোকক চাল অকণমান দি লওঁ মানে চৰ্দিটো লাগিছে যিহেতু চুংকৈ একদম এতিয়া আমি চশমা তচমা লগাই লোৱাৰ পৰা কেনেকুৱা লাগিছে আপোনালোকে চেক কৰক ভিউটো এতিয়া মানে ৰ'দটো অকণমান গ'লে ভাল হ'ল এতিয়া ৰ'দটো যোৱা নাই গাইছ এনেকুৱা চৰ্দি লাগিছে এইবোৰ মহ দেখিব পাইছে আপোনালোকে এতিয়া আপোনালোকে কেনেকুৱা চেক কৰিব পাৰিছে নাই আমাৰ জেগাটো মানে একদম ফুলি নেচাৰৰ ভিতৰত সোমাই গৈছোঁ আমি এইবোৰকে কয় অসমৰ ধুনীয়া মানে অসমখন ধুনীয়া যে সেইটোৱে প্ৰমাণ মানে আমাৰ অসমখন কিমান ধুনীয়া দেখিছে আমাৰ ওচৰতে ইমান ধুনীয়া ধুনীয়া জেগা আছে মানুহে আমি আহিবই পৰা নাই মানে আমাৰ লোকেল মানুহখিনিৰ কথা কৈছোঁ আমাৰ ঘৰৰ ওচৰ মানে তিয়ক চিয়কৰ ইমান ধুনীয়া নেচাৰৰ ভিতৰত মানে মানুহে য'ত ত'ত যায় এইবোৰ আহিব পাৰে এবাৰ একদম মনটো ভাল লাগিব আমি প্ৰকৃতিৰ ভিতৰত তো এতিয়া আমি জেগাটোলৈ যাওঁ আমি মানে তালৈ গৈ আছোঁ এতিয়া এইবোৰ ৰাস্তাৰ মাজত পানী হৈ গ'ল পূৰা আমি সাঁকোৱেদি যাব লাগিব তো আমি সেই আজাখিনি চাবলৈ আহিছিলোঁ পূৰা তো এতিয়া ব'লক আমি লোকেশ্যনটোলৈ যাওঁ তো এতিয়া মানে যাবলৈ মানে আমি বাটে বিচাৰে মানে আগতে বৰষুণ চৰষুণ নাছিলে তো তেতিয়া ঠিকে আছে তাৰপৰা আমি আহোঁকৈ যাওঁ নুফুলিলেহেঁতেন তেতিয়া আজাবোৰ ফুলিছে আমি লোকেশ্যনটোলৈ আহিছোঁ পানী গোটেই বোকা দেখোন মই বস্তু কেইটামান যে থৈ আহোঁ হেডফোন চেডফোনবোৰ পৰিলে এক ছেকেণ্ড তেতিয়া আমি মানে ইমান ষ্ট্ৰাগলিং কৰিব লগা হৈছে জেগাটোত আহিবৰ কাৰণে তেতিয়া আমাৰ মানে প্ৰদৰ্শন এটা দেখালোঁ আমি টেঙা দৈ জপি দিয়া তো টেঙা দৈ এতিয়া জাপ মাৰিব তেতিয়া আমিতো জপিয়াব নোৱাৰিম আমি বিন্দাছ যাম এইটো চিকু গৈছে অকল জাগলা পৰিব লাগিব দেই তো এতিয়া গাইছ আমি এতিয়া মানে এনেকুৱা ষ্ট্ৰাগলিং কৰি আহিছোঁ আপোনালোকৰ কাৰণে এতিয়া এক ছেকেণ্ড দেখাই আছোঁ পেন চেন কুচাই লওঁ বিন্দাছ পেণ্ডেল হাতত লৈ লওঁ লেটছ গো গাইছ এতিয়া লেটছ গো গাইছ পাৰ হৈ গ'লোঁ এতিয়া কেনি যাবি অ' কেলা এইবোৰ কেইটা গোটেই বোকা দেখোন এন চি চি কাৰণে জপিয়াব নোৱাৰো নহয় বলিয়া হ'লে নেকি কেলা এন চি চি কৰিলি বুলি জপিয়াই দিবি ন তাতে এতিয়া আমি মানে ভাল লোকে জপিয়া এতিয়া মানে কেনেকুৱা জেগা আহিছোঁ দিছোঁ এইবোৰ কেলা পানী হ'ল গোটেই এই মানে ছিজনত পুৰা পানী হৈ যায় গাইছ কলৈ আহিলি তই আকৌ এটা দি জাপ্তা মাৰিব বোলে আহ ধন্দা আহিছে পুৰা এতিয়া আমি চাদিয়া হলো আমি কেনেকুৱা লোকেশ্যন এটা আহিছো দেখিছে পুৰা বিন্দাছ গৈ আছো আমি পিছে পিছে আহি আছে গাইছ কেনেকুৱা মানে জেগাটো আপোনাক দেখাই আছো বোলে দেখিব পাই যে কেনেকুৱা ভয়ানক লোকেশ্যন তাত আহি গৈছো মানে লোকেশ্যনটো ধুনীয়া যদি ভয়ানক
কি ভয়ানক তই নাগালেণ্ডলৈ পাগলে হৈ দিবি এতিয়া কেনে যাবি এইবোৰ পানী নেকি এইবোৰ কাৰণে চচমাটো পিন্ধি একো দেখাই নাই নহয় Let's go guys গাছলেণ্ড মানে আমাৰ ফালে এইবোৰ গাছলেণ্ড বুলি কয় ফেমাছ হৈ গ'লে এই ঘাঁহবোৰ কেলে গাছলেণ্ড হৈ যাব ফাইনেলি আমি এতিয়া মানে সাঁতুৰিব জানো বাইক নাই তোমাৰ স্কুটি তো এতিয়া মানে ছানছেটটো এইটো গৈ আছে দেখিছে আপুনি কেনেকুৱা চালিয়া ছানছেট হৈছে অকণ পিছত আৰু ধুনীয়া লাগিব মানে তেতিয়া আমি যোনটো লোকেশ্যনত আহিছিলোঁ লোকেশ্যনটো পাই গৈছোঁহি হেল্ল' গাইছ দিল্লা নেকি বে ভিডিঅ' শ্বুট হৈ আছে নাই একো ধৰিবই নাই তো এটা আমাক ফাইনেল লোকেশ্যনটো আমি পোৱাগে আগে এটা একদম 360 ডিগ্ৰী মানে দেখাই দিছোঁ আপোনালোকক ভিডিঅ' মই এডোখৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ গাইছ তো এতিয়া আপোনালোকে ভিডিঅ' চাওক এনেকুৱা চালিয়া তো এইফালেদি আমি আহিছিলোঁ আমি এই আজাৰখিনিৰ কাৰণে আহিছিলোঁ মানে আজাৰখিনি একদম পপাৰ ফুলা নাই মানে ভালকৈ বলক এতিয়া গাছ বেয়া চৰ্দি লাগিছে মোক এতিয়া আমি গৈ আছোঁ মোৰ লাও তো গাছ এতিয়া মানে কেনেকুৱা চালিয়া দেখিছে নে পুৰা সেউজীয়া সেউজীয়া হৈছে এইটো ছানছেটটো আৰু এইবোৰ আজাৰ মাজেদি জান এটা গৈছে কেনেকুৱা লাগিছে লোকেশ্যনটো মানে জানা মানে ভালকৈ দেখাই আছে আমি ফটো দুখনমান তুলি ন ঠিক আছে আমি ফটো দুখনমান তুলি নাপাম আপোনালোকক ভালকৈ দেখাই আছোঁ অ'কে গাইছ কেনেকুৱা লাগিছে আপোনালোকে বোলক মানে ফটোখন মাৰিলে ঠিক আছে গাইছ অ'কে তো কেনেকুৱা পাইছে জেগাটো চাওক এইখন পৰা মানে ধুনীয়াকৈ দেখাই দিছোঁ মানে দেখুৱাই নাই ফটো চটো মাৰি দিলোঁ পূৰা এইফালৰ পৰা এনেকুৱা এইটো কেনেকুৱা চালিয়া দেখিছে তো এইটো মাজেদি জান এটা আছে তো এনেকৈ এইবোৰ চাইডে চাইডে আজাৰ গছ মানে এনেকুৱা ধুনীয়া ভিউ এটা পৰিছে নে গাইছ কেনেকুৱা লেজেণ্ড জেগা দিছে এইবোৰ তো কি চালিয়া জেগা আমাৰ দূৰৰ পৰা তোমাক দেখাই আছে পূৰা সেউজীয়া সেউজীয়া দূৰে দূৰে তাৰ মাজে মাজে মই হিয়াৰ আমঠু আপোনালোকৰ অকণমান মৰম দিব ঠিক আছে গাইছ তো কেনেকুৱা খাতৰা জেগা চক এয়ানো কেনেকুৱা ডেঞ্জাৰ জেগা এইবোৰ আজাৰ মাজে মাজে তো এইটো আপোনালোকৰ ভিউটো ছানছেটটো তাৰ মাজে মাজে মই ইজ গাইছ বোকা পূৰা গাইছ মানে আৰু এই দাদাহঁতে পূৰা হেৰি কৰি আছে কুচিয়া বিচাৰি আছে দাদাহঁতক এটা কুচিয়া কথা সুধিম গাইছ পূৰা চৰ্দি লাগিছে লেটছ গো দাদাহঁত আমি দাদাহঁতৰ ওচৰত কুচিয়া এটা চামগৈ খাতৰা জেগা দেখিছে গাইছ তো আমাৰ দেখিছে আমি গৈ আছোঁ পূৰা পানীৰ মাজে মাজে চ'ত নাই পাইছে আমি চালিয়াই গৈ আছোঁ পানীৰ পৰা মানে বৰষুণ এইখিনি পূৰা গাছ বৰষুণ দি আছে ন বৰষুণৰ কাৰণে পূৰা পানী হৈ গ'ল 50 টকা এটা আছে দেখিছে কিমান মানে লোকেশ্যনটো ধুনীয়াই মানে আমাৰ ওচৰত ইমান ধুনীয়া লোকেশ্যন আছে বুলি বহুত মানুহে গম নাপায় তো দেখিছে মানে আজাৰখিনি ভালকৈ ফুলা নাই যদিও মানে বেয়া লগা নাই বাৰু ইমান এটা জিতি চয়নি মানুহ আছে নেগেলা অঁ বৰশী দিছে ন আমি আপোনাৰ এই কলিয়াপানী ব্লকৰ ওচৰত অঁ এই ভিডিঅ' এটা বনাবলৈ আহিলোঁ আজাবোৰ ফুলিছে কাৰণে ন বিকিব বুলিহে আহিছিলোঁ অঁ অঁ ওচৰে ন অঁ ইয়া let's go চাবোন তাবোন দি দিবি তো গাইছ চালিয়া জেগা বোকা কৰি
কোনটো গাতে দেখা তো সি আঙুলি বেহে উলিয়াই নিব এতিয়া নহ'লে ভালে কামুৰি দিবা তো লেটছ গো গাইজ এতিয়া আমি মানে আন্ধাৰ হ'ব যে ফটো চটো মাৰি ল'লোঁ পূৰা আৰু দুখনমান ফটো মাৰোঁ আৰু তাৰপৰা আমি ঘৰলৈ গৈ থাকোঁ লোকেশ্যন টেংকা দৈ একদম লেজেণ্ডেৰী বোকা মানে এইবোৰ গাইজ তুমি পুলিচ হবা মাইনা তো এটা বলক আমি গৈ থাকোঁ আৰু এইটো মাজে মাজে যাম নে কি বা এইটো আপোনালোকে এটা কথা কওক আমাৰ ওচৰৰ লোকেশ্যনটো কেনেকুৱা পালে বহুত অৰুণাচল যায় আমুক যায় কিবা নেচাৰেল প্লেচ চাব যায় কাজিৰঙা যায় তো আমাৰ ওচৰত কিমান চালিয়া জেগা আছে সেইকাৰণে মই দেখাবলৈ আহিলোঁ তো অসমখন মানে ধুনীয়া গাইজ বাকী যি নহওক অসমখন ধুনীয়া আমাৰ ওচৰতো ধুনীয়া গোটেই অল অভাৰ অসমখন বহুত ধুনীয়া গাইজ মানে তো লেটছ গো দে আৰ কি ধুনীয়া দেখিছে গাইজ আমি গৈ থাকোঁ আৰু আপোনালোকে অতি সোনকালে এটা তুলি ব্লগ পাব আমি মানে তুলি গৈ আছোঁ তুলি নহয় মানে আমি নাগালেণ্ড গৈ আছোঁ তুলিৰ পৰা ভিতৰত যামগৈ লোকেশ্যন এটা কি পাৰিম আমি কি পাৰিম ডাৱৰ চুই দিব পাৰিম আমি তুলি গৈ আছোঁ আমি গোটেইকেইটা ই যাব মই যাম আৰু ই যাব তুলি ফালে নহয় মানে আমি তুলিতকৈ আগত যামগৈ ভিতৰত যামগৈ মানে নাগালেণ্ড যাম মুঠতে আপোনালোকে কথা অতি সোনকালে এটা মজা ব্লগ আহি আছে আপোনালোকৰ মাজত ঠিক আছে গাইজ যদি আমি গৈ থাকোঁ তো ইয়াত এই মাছ ধৰি দেখিব পাইছোঁ আপোনালোকে এটা লংডিং সেয়েহে অৰুণাচলে আমি এতিয়া ক'ত যাম মানে ফাইনেল কাৰণে চাংগি এইফালে যাব গ'লে মৰিনী ফালে যাব লাগিব আমি মানে এতিয়া ক'ত যাম ফাইনেল কৰিব পৰা নাই আমি হয় চাংকি যাম নহয় তুলি ফালে ভিতৰত যাম নহয় লংডিং যাম নহয় জুকু যাম চৰি জুক ভেলি যাম কিমান দূৰ হ'ব আমি অতি সোনকালে ক'ৰবাত গৈ আছো মানে ব্লগ বনাবৰ কাৰণে গৈ আছো ওপৰত মানে মজা জেগা আছে ঠিক আছে তো এইটো ভিউ চক ভিউ ইয়াত মানে এইবোৰ মহহাল মানে তুমি ইয়াৰ পৰা জেগাটো ডাইৰেক্ট মাৰি দিয়া বীমা শক্তি মেমে আপনে সেইটো দি দিয়ক এতিয়া পুৰা ৰাতি হৈ গ'ল গাইজ আমি মানে ঘৰলৈ গৈ আছো মানে ফটো মাৰি থাকোঁতে দেৰি হৈ গ'ল এতিয়া বস্তু এটা চাওক চিকুৱে মোৰ বেগখন লগাই চাওঁ চিকু লাইট দেখিছে নাই গাইজ একদম লেজেণ্ডেৰী লাইট লগাই দিছে পুৰা এতিয়া ঘৰলৈ গৈ আছো পুৰা আন্ধাৰ হৈ গ'ল ইয়াত এতিয়া লেটছ গো গাইজ একদম গাটো একদম বেলেগ বেয়া মানে ভিডিঅ'টো বনোৱাৰ কাৰণেহে আহিলোঁ আগটো দাঙি দিয়া চিকুটো আমি ঘৰলৈ গৈ থাকোঁ মানে ঘৰত এটা দেৰি হৈ গ'ল না বহুত আমাৰ মানে কলিয়াপানী হাইৱে পৰা একদম বৰ্তমান 7 কিলোমিটাৰ ভিতৰৰ ৰাস্তা 5 কিলোমিটাৰমান হ'ব গাইছ অফৰোডিং হ'ব খালি আপোনালোকে গাড়ী চাৰি লৈ নাহিব গাড়ী চাৰি লৈ আহিলে আপোনালোকক ভাড়াটো খাই যাব থাৰ চাৰ লৈ আহিলে আপোনালোকে আহিব পাৰিব কিন্তু আপোনালোকে চেডান কাৰ লৈ আহিলে আপোনাৰ বাম্পাৰডাল থাকি আহিব চকাকেইটাহে আহিব অকল ঠিক আছে গাইজ তো ফাইনেলি গাইজ আমি ঘৰ পাই গ'লোঁ এতিয়া মানে ৰাস্তা নেদেখালোঁ ৰাতি হ'ল কাৰণে তো আজি মানে আপোনালোকে ভাবিছে যে মই ইমান কথা চথাবোৰ কেলৈ কোৱা নাই আজি মোৰ মানে গাটো বেয়া সেইটো কুকুৰো চাওঁ মানে আজি অকণ গাটো বেয়া মানে চৰ্দি লাগি আছে কাৰণে মই কথা চথাবোৰ ইমান কোৱা নাই ঐ দাদাহান যাব লাগিব গাইজ দৰ্জা বন্ধ আজি মানে জাষ্ট মই বস্তুবোৰে দেখাইছোঁ দেই মানে গাইজ বেয়া আছে নাপাব আৰু মানে মই বস্তুবোৰে দেখাই দিছোঁ আৰু কথা চথা ক'ব পৰা নাই চৰ্দিৰ কাৰণে নাকেদি ফুচ ফুচকৈ ওলাই আছে পানীটো সেইকাৰণে মই দেখিছে কোৱা নাই তো এতিয়া সেইডোখৰত চাই ৰ কি কৰি আছে সেইটো কি বেয়া কাম কৰিছে ৰাতিখন নাইট ডিউটি মাৰি আছে পূৰা হাই ঠিক আছে গাইজ মই বস্তুকেইটা থৈ আহোঁ ময়ো যাওঁগৈ মানে অকণমান তাৰপৰা মানে কি আছে চাহ নাই ঠিক আছে গাইজ আৰু সেই ভিডিঅ'টো জেগাটো কেনেকুৱা পালে কমেণ্ট কৰিব বা এতিয়া চাবলৈ মেলিবলৈ আহিবা চাবলৈ মেলিবলৈ আহিলে লেতেৰা নকৰিব গাইজ নিজৰ জেগা চফা কৰি দিয়াটো নিজৰ দায়িত্ব ঠিক আছে আমি ব্লগটো এণ্ড কৰি দিওঁ গাইজ বাই বাই